আপনি সিফালে যাও, সিফালে যেটা সিফালে তাতে দিলে মহোদয়, আজি সঁচাকৈ শুভ মুহূৰ্ত। আপোনালোক আটাই জানে, ঠিক আজিৰ দিনটোতেই আমাৰ যি সৈনিক, যাক আমি কলাগুৰু বুলি কওঁ, বিষ্ণুপ্ৰসাদ ৰাভাদেৱে 1909 চনত জন্মগ্ৰহণ কৰিছিল। আজি খুবেই ভাল দিন। হয়তো চিফ মহোদয়ৰ কনচাৰ্ণ অনুযায়ী আমাৰ আজিৰ হেড ছাৰে এই প্ৰগ্ৰেমটো কৰিছে। যাহওক, তেখেতে এই শুভ মুহূৰ্তৰ যি শুভ উদ্বোধন কৰা প্ৰাক মুহূৰ্তত বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ বিদ্যালয়ৰ প্ৰধান জিতেন বড়ো ছাৰদেৱে শুনি আৰ্নাইৰে সম্বৰ্ধনা জনাব বিচাৰিছে। এতিয়া শ্ৰদ্ধাৰ আমাৰ চিফ মহোদয়ক নাম লিখিবা, চেঞ্জ কৰি পেলাই নামটো লিখি দিবা। আচ্ছা ঠিক আছে, থেংক ইউ। প্লাছ ইয়াত ধুনীয়া চৌহদখন ভাল হ'ব লাগে, মই সেইটোকে অনুৰোধ কৰিছোঁ। সকলোৰে জীৱন মংগল হওক, এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। অষ্ট্ৰেলিয়াত উদ্বোধন কৰিলে খাতৰবাৰী হাইস্কুলৰ কি ক'ব? প্ৰথমতে মই আমাৰ নাগৰিজুলিবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ নতুন বছৰত সকলোৰে জীৱন মংগল হ'ব, সকলো নিজৰ নিজৰ উদ্দেশ্যত সফল হ'ব। নাগৰিজুলি যিটো খাতৰবাৰী হাইস্কুল আছে, ইয়াত গাৰ্লছ হোষ্টেল আজি উদ্বোধন কৰা হৈছে। আমাৰ নাগৰিজুলি অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী একেলগে শান্তি সম্প্ৰীতিৰে যুগে যুগে বসবাস কৰি আছে। এই অঞ্চলটো আগুৱাই নিয়াটো আমাৰ সকলোৰে দায়িত্ব। তো আজি গাৰ্লছ হোষ্টেলটো ইয়াত উদ্বোধন কৰিছোঁ, কিন্তু কোৱালিটিটো বেছি ভাল নহয়। তো সেই কোৱালিটিটো ঠিক কৰিব লাগিব। আৰু এই গাৰ্লছ হোষ্টেলত থাকি যিসকল পৰিয়ালে আমাৰ ছোৱালীসকলক ভালকৈ শিক্ষা গ্ৰহণ কৰাত সহায় কৰিব পৰা নাই, মই আশা কৰিছোঁ এই বিদ্যালয়ৰ পৰা এইটো ভালকৈ শিক্ষা গ্ৰহণ কৰাত মানে এনেকুৱা ভাল এটা পৰিৱেশ দিব পাৰিব, সেইটো মই আশা কৰিছোঁ। আৰু ইয়াৰ বাহিৰে যিখিনি সমস্যা নাগৰিজুলি খাতৰবাৰী হাইস্কুলত আছে, এইটো অনাগত দিনত আমি একেলগে কাম কৰিম। এইটো মডেল স্কুল হিচাপে চিলেক্ট কৰা হৈছে, এইটো ডেভেলপমেণ্ট কামটো আৰম্ভ হ'ব। আৰু যিখিনি এই বিদ্যালয়খনৰ বিভিন্ন যাৱতীয় কাম বাকী আছে বিদ্যালয়খন ঠিকমতে চলিবৰ কাৰণে, সেইটো আমাৰ EM ডাঙৰীয়া আছে, ধৰ্মনাৰায়ণ দাস, আৰু আমি একেলগে মিলি এই বিদ্যালয়খনৰ সকলো সমস্যা সমাধান কৰাৰ কাৰণে আমি জানুৱাৰী মাহৰ পৰা কাম আৰম্ভ কৰিম।